আজি জুবিন দাক মুখাগ্নি দিয়া হ'ব আজি তেওঁ পঞ্চভূতত বিলীন হৈ যাব নহয়নে 19 তাৰিখৰ পৰা আজি 23 তাৰিখ 5 দিন তেখেতক ৰাখিলে কিন্তু এই 5 দিনত এবাৰো দেখা নাই এই মেনেজাৰ সিদ্ধাৰ্থ শ্যামকানু মহন্ত ইহঁত অসমলৈ এতিয়ালৈকে অহা নাই কিয় তেওঁলোকে যদি সঁচাকৈ তেওঁলোকৰ গাত যদি কোনো দুখেই নাই তেতিয়াহ'লে অসমলৈ এতিয়ালৈকে অহা নাই কিয় যিজন মানুহক তেখেতলোকে ব্যৱহাৰেই কৰক বা যি কৰিলে নিজৰ ভোগ বিলাসিতা আহিলা হিচাপে ব্যৱহাৰ কৰিলে বা যিয়ে নহওক যিয়ে নকৰক ইমান হেতু বাদ দিয়ক ইমান বছৰ যে তেখেতৰ লগত থাকিলে সিহঁতে ইমান বছৰ খাওঁতে শুওঁতে উঠোতে বহুতে কিবা কাম কৰোঁতে ক'বালৈ যাওঁতে প্ৰতিটো ক্ষেত্ৰতে জুবিনদাৰ লগত ছাঁটো হৈ আছিল এই মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা তেখেতে কিয় এবাৰো জুবিনদাক মৰাৰ পিছত চাবলৈ অহা নাই মৰিম বুলি ভয় কৰিছে যদি তেওঁ সঁচাকৈ জুবিনদাক ইমান ভাল পাইছিলে জুবিনদাইতো তেওঁক নিজৰ ভাই বুলি ভাবিছিলে জুবিনদাই সেই সিদ্ধাৰ্থ বুলি কোৱাটোক নিজৰ ভাই বুলি ভাবিছিলে নহয়নে বাৰু যদি তেওঁ সঁচাকৈ ভাইয়ে আছিল তেতিয়াহ'লে কিয় এতিয়ালৈকে অসমত আহি জুবিনদাক এখাৰ চুৱাহি নাই তেওঁ ইমানবোৰ অসমৰ জনতাৰ মনত এটাই প্ৰশ্ন হৈ আছিল যে সিদিনাখন আচলতে কি হৈছিল এই শ্যামকানু মহন্ত আৰু এইটো সিদ্ধাৰ্থ শৰ্মাই কিয় এবাৰো সিহঁতে ভবা নাই যে আমি অসমবাসীক ইয়াৰ এইবোৰৰ প্ৰশ্ন উত্তৰ দিয়াটো উচিত বুলি কিয় ভবা নাই কি আছে তাত লুকুৱাবলগীয়া কিয় সিহঁতে এবাৰো ভবা নাই যে অসমবাসীৰ ওচৰত আমি এবাৰ হ'লেও ক্ষমা বিচৰা উচিত জুবিনদাৰ ওচৰত ক্ষমা বিচৰা উচিত ঠিক আছে আহিব নোৱাৰে নালাগে কিয় এইটোতো আজিকালিতো ছ'চিয়েল মিডিয়াৰ যুগ কিয় তেওঁলোকে এনেকৈ ভিডিঅ' বনাই কথাবিলাক ক'ব নোৱাৰে লাইভত ক'ব নোৱাৰে নেকি সিহঁতে অসমৰ মানুহলৈ ভয় কৰিছে যে মাৰি পেলাব বুলি ঠিক আছে নিজৰ জীৱন সকলোৱে প্ৰিয় নহয়নে ঠিক আছে সিহঁতে ভয় খাইছে কিন্তু কিয় সিহঁতে এনেকৈ হ'লেও ছ'চিয়েল মিডিয়াৰ যোগেৰে হ'লেও কিয় এবাৰো কোৱা নাই যে আচলতে সিদিনাখন কি হৈছিল কি নাই হোৱা আচলতে সেই ঘটনাটো জনাৰ কি আমাৰবোৰৰ কোনো অধিকাৰ নাই নেকি ইমান বছৰ সিহঁতে ব্যৱহাৰ কৰিলে আজি যেতিয়া মানুহটো মৰি গ'ল সিহঁতৰ কাৰণে একদম এটা বস্তু হৈ গ'ল অদৰকাৰী বস্তু হৈ গ'ল এই শ্যামকানু মহন্ত তাৰ নাম প্ৰতিটো লাহে লাহে নোহোৱা হৈ গৈ আছে সেইটোৰ নাম সেই বেপাৰীটোৰ নাম মই অসম প্ৰশাসনক অসম চৰকাৰক মই এইটো অনুৰোধ কৰি আছোঁ আৰু আকৌ অনুৰোধ কৰিছোঁ যে ইহঁতক ধৰি আনক এৰেষ্ট কৰি আনে বা কিবা কৰি আনে এনেকেই আনে নাজানো কিন্তু কিবা প্ৰকাৰে হ'লেও অসম অনাৰ ব্যৱস্থা কৰক ইহঁতে অসমৰ ৰাইজক উত্তৰ দিবই লাগিব যে জুবিনদা আচলতে হৈছিলে কি জুবিনদা আজি জ্বলি ছাই হৈ যাব তেখেতৰ আৰু একো নেবাচে কিন্তু ইহঁতে এতিয়ালৈকে ইহঁতৰ দায়িত্ব বুলি ভবা নাই যে ইহঁতে এই সিদিনাখন কি হৈছিল তাৰ উত্তৰ দিয়াটো জুবিনদাক এবাৰ জুবিনদাক এবাৰ চাব বিচৰাটো ইহঁতৰ কোনো দায়িত্ব বুলি ভবা নাই যদি সঁচাকৈ ভাল পাইছিলে এনেকুৱা নেকি ভাল পোৱা পইচাৰ কাৰণে ভাল পাইছিলে এই আজি জল পটপটকৈ ওলাই আছে যদি এতিয়া যিবোৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে যদি সেইবোৰ মিছা তেতিয়াহ'লে প্ৰমাণ দিয়ক সিহঁতে কিয় এতিয়ালৈকে মুখ খোলা নাই